আজি আমি বড়োসকলৰ কালচাৰ এণ্ড হেৰিটেজ আমি বহুত বস্তু আমি প্ৰিজাৰ্ভেশ্যন কৰিবলৈ আমি বিচাৰি আছিল। আমি আজি খুব আনন্দিত যে আমাৰ 21টা আমাৰ কালচাৰেল আইটেম আমি GI টেগত ৰেজিষ্টাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। যোৱা 31 মাৰ্চত 13টাকে আইটেম আমি ৰেজিষ্টাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু আজি সেকেন্ড ফেজ হিচাপে আমি 8টাকে আইটেম আমি ৰেজিষ্টাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। এইকাৰণে আমি ধন্যবাদ জনাব বিচাৰোঁ যে মাননীয় আমাৰ BTR চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আমাৰ কালচাৰ এণ্ড ট্ৰেডিশ্যন আৰু হেৰিটেজ এই বস্তু প্ৰিজাৰ্ভেশ্যন কৰাৰ কাৰণে চেষ্টা কৰি আছিলে। তেখেতৰ ষ্টিভত বহুত আমি আগবাঢ়িব পাৰিছোঁ এতিয়া আৰু তেখেতৰ যে ইনিষ্টিভত তেখেতৰ যে ফাইনেন্সিয়েলি তেখেতৰ মৰেলি তেখেতৰ ফিজিকেলি যে কাম কৰাৰ কাৰণে আমি এই 21টাকে আইটেমক আমি GI টেগ পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আমি ধন্যবাদ জনাব বিচাৰিছোঁ যাতে আমি ভৱিষ্যতত আৰু বহুত খিনি আমি GI টেগত ৰেজিষ্টাৰ কৰিব লগা বহুত আইটেম আছে। আমি আশা কৰিছোঁ আৰু ভৱিষ্যতত আমি এই GI টেগত আমি আৰু বহুতখিনি আইটেমক আমি ৰেজিষ্টাৰ কৰিবলৈ সক্ষম হ'ব বুলি আমি ভাবিছোঁ। ফাৰ্ষ্ট ফেজত আমি দখনা, ইন্দি जोमग्रा गामसा, केरादाफिनि, खारदै, गंगार दुन्दिया, सेरजा, सिफुं, थरखा, गंगोना, जथा, खाम आरो আজি सेकेन्ड फेज हिसाबत आर'नाइ, नाफाम, अनला ओंख्रि, गोखा गोखै, नारजि ओंख्रि, जौ गोरान, जौ गिसि आरो माइब्रा बिदै আমি আজি সেকেন্ড ফেজ হিচাপত 8টা আইটেমও আমি GI টেগ পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আমি আমাৰ বড়ো কালচাৰ এণ্ড হেৰিটেজ প্ৰিজাৰ্ভেশ্যন বৰ্ড এটা আছে, তেখেতৰ ইনিচিয়েটিভত এই কামটো সক্ষম হ'বলৈ আমি পাইছোঁ। সেইকাৰণে আমি আমাৰ বড়ো কালচাৰ এণ্ড হেৰিটেজ প্ৰিজাৰ্ভেশ্যন বৰ্ডত বিজয়ীসকল আৰু কৰ্মীসকলক আমি ধন্যবাদ জনাব বিচাৰোঁ। তেখেতৰ ইনিচিয়েটিভত এই কামটো আমি কৰিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আমি বড়ো হিচাপে বা বড়ো হাৰিমু আফাদ হিচাপে আমি কালচাৰেল অৰ্গেনাইজেশ্যন হিচাপে আমি আমাৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ।